দোস্ত ইউটিউব আসাম বৰা এণ্টাৰপ্ৰাইজ তৰফৰ পৰা আপোনালোক সকলোলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে ইউটিউব আসাম বৰা এণ্টাৰপ্ৰাইজ ভিডিঅ'। দীঘলীয়া আলিকিনাৰ নামঘৰ শতবৰ্ষ সমাৰোহৰ 3দিনীয়া কাৰ্যসূচীৰে সেই 3দিনীয়া কাৰ্যসূচী প্ৰথম দিনাৰ কাৰ্যসূচী আপোনালোকক ভিডিঅ'ৰ যোগেদি দেখাব বিচাৰিছোঁ। দীঘলীয়া আলিকিনাৰ নামঘৰ শতবৰ্ষ সমাৰোহৰ প্ৰথম দিনাৰ কাৰ্যসূচী আছিল এনেধৰণে। প্ৰথমতে তেওঁলোকে পতাকা উত্তোলন কৰিছিলে সভাপতি শ্ৰীযুত বলু গগৈদেৱে। তাৰপিছতে স্মৃতি তৰ্পণ আৰম্ভ কৰিছিলে আদৰণি সমিতিৰ শ্ৰীযুত মনোজ সন্দিকৈদেৱে। পিছতে বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভৰ হাতত লৈছিলে। ভাগৱত ভাগি মেধিয়ে গ্ৰহণ কৰি নামঘৰ চাৰিওফালে প্ৰদক্ষিণ কৰিব এবাৰ, তাৰপিছত পৰৱৰ্তী সময়ত সেই ভাগৱত ভাগি বাহনত উপস্থাপন কৰিব। জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি কৃষ্ণ সমস্ত জনকে ভাগৱত ভ্ৰমণত অংশগ্ৰহণ কৰিবলৈ আমি বিনম্ৰ অনুৰোধ জনাইছোঁ।
আজি কালি
চিন্তামণির জন্য হেরা হাততে হেরায় রাম আনব বিলম্বত চিন্তামণির জন্য হেরা হাততে হেরায় ভিডিও কর
বেছিকৈ কৈ থাকিলে বেছিকৈ দবাই দিব বিয়াখন আঁতৰাই দিয়া Oh,
সৰ্বদশা তুমি সৰ্বদশা ইয়াৰি হৰিলা তুমি আজি ভকত সকলো তুমি সৰ্বদশা ইয়াৰি হৰিলা তুমি আজি ভকত
তো